বাছত উঠি চহৰ ঘূৰিবলৈ অলপ হ'লেও সময়ৰ দৰকাৰ, কিন্তু আমাৰ মনে চহৰত যাবলৈ সময়ৰ দৰকাৰ নাই ভাবি লৈ গৈ পায়। আমাৰ মনত পিন্ধিবলৈ ধুনীয়া কাপোৰ লাগে, খাবলৈ ভাল জুতি লাগে, পকেটত টকা নাথাকিলেও মনে সদায় নতুন নতুন বিচাৰি ফুৰে। এজনী সুন্দৰী পত্নী লাগে, সেয়েহে মনে ইজনীতকৈ সিজনী ভাল বিচাৰি ফুৰে আৰু নিজৰ মনতেই বিচাৰি পাব ইয়াৰ সকলোৰ উত্তৰ। ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া জানিলোঁ মনে কেৱল ভালটোহে বিচাৰে, কিয়নো মনৰ মতে গ'লেই সুন্দৰী এজনীক পাব পাৰি। কাৰণ ঘঁহোতে ঘঁহোতে পাথৰো হৈ যায়। ভাল পাবলৈ এজনী ৰূপৱতী দৰকাৰ নাই, মাথো এজনী হৃদয়ৰ সুন্দৰীহে দৰকাৰ, যাৰ পৰা সংসাৰত শান্তি আহিব। ভালপোৱা শব্দটো এটা অদ্ভুত শব্দ, কাৰোবাৰ জীৱন গঢ়ে, কাৰোবাৰ আকৌ জীৱন ধ্বংস কৰে। গতিকে আপুনি বিচৰাজনীতকৈ আপোনাক বিচৰাজনীকহে মন মেলিলে ভাল হয়। সাজ পোছাকতে চিনাকি নাৰীৰ লক্ষণ, আচাৰ ব্যৱহাৰতে চিনাকি নাৰীৰ হৃদয়খন। সহজ সৰলত বুজিব পাৰিব নাৰীৰ পবিত্ৰ মন, খোজকাতলত বুজি পাব নাৰীৰ সতীত্ব মন। ভাল ভাল ঘূৰাই বিচাৰে ঘাঁহ, বতুৰা ঘূৰাই বিচাৰে মাহ। সত্য যি সদায় জয় আৰু হিংসাই পতনৰ কাৰণ হয়। সেয়েহে যিয়ে তোমাক ভাল পায় তেওঁক মন দি ভাল পাওক, যিয়ে তোমাক আদৰ কৰে তেওঁকো বেছিকৈ আদৰ দিয়ক। যাৰ জীৱন সংগী ভাল হয় তাৰ আৰু দুনিয়াত কোনো বন্ধু দৰকাৰ নহয়, আৰু যাৰ জীৱন সংগী বেয়া হয় তাৰ এই দুনিয়াত কোনো শত্ৰুৰ প্ৰয়োজন নহয়। ভিডিঅ' আপোনাৰ চাই ভাল লাগিলে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।